Hello friends, most welcome to my channel being Assamese. Ahok aji ami paleng puri banao. Seasonor hak pasali eya paleng loi loisu. Paleng khini moi boil korim. Doi ইয়াৰ পিছত বাউল এটাত মই ময়দা 3 কাপ লৈ লম। Three cup Maida, paleng boil কৰি লোৱা পালেংখিনি মই এনেদৰে 3 চামুচ দি দিছো। বেকিং পাউডাৰ 1.5 চামুচ, এয়া ঘি জিৰা গুটি দিম। জিৰা অকমান জিৰা দিব, কেটামান দিলে হ'ল টেষ্টৰ কাৰণে। আৰু দৈ লৈ লৈছো, দৈ আপোনাৰ 3 চামুচ দিছো। আৰু এইখিনি মই এতিয়া ভালদৰে মাৰি লম। পানী নোহোৱাকৈ পালেং শাক দৈৰে বনোৱা সুস্বাদু পুৰি কিখন খাই খুব ভাল পাব। এয়া সুবিধাৰ কাৰণে মই হাতেৰে মাৰিছো আটাখিনি, আৰু তেতিয়া কোমল হৈ পৰিব। আটা যিমান বেছিকৈ মুঠিব আপোনাৰ পুৰি কিখন সিমানেই খাবলৈ সোৱাদযুক্ত হয়। আৰু আপুনি যদি থৈ দিব পাৰে 2-3 ঘণ্টা তেতিয়াহ'লে আৰু খুব কোমল হ'ব, তাত কোনো সন্দেহ নাই। ভালদৰে মুঠি লৈছোঁ মই, আৰু সৰু বল বনাই লৈছোঁ এনেদৰে, আৰু পুৰিকেইখন ভালদৰে ভাজিম। এয়া পালেঙৰ পুৰিকেইখন ভালদৰে ফুলি উঠিব, খুব কোমল হ'ব। খুব কম সময়ত বনোৱা পুৰি, আমাৰ পালেং পুৰি ৰেডি হৈ গ'ল। থেংক ইউ।